2020-21 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন পদ্ধতি ৰাজহুৱা কৰে বিশেষজ্ঞ সমিতিয়ে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কয় যে ফলাফল নিৰ্ধাৰণৰ ক্ষেত্ৰত 40% নম্বৰ নৱম শ্ৰেণীৰ, 40% দশম শ্ৰেণীৰ, আনহাতে 20% এছাইনমেণ্ট আৰু উপস্থিতিৰ পৰা লোৱা হ'ব। 31 জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব ফলাফল। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ মূল্যায়ন পদ্ধতিও ঘোষণা কৰে। ফলাফলৰ 50% নম্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা ধৰা হ'ব। ব্যৱহাৰিক পৰীক্ষাৰ পৰা 30 নম্বৰ, 10 নম্বৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কাৰ্যাৱলীৰ পৰা লাভ কৰা নম্বৰৰ 10% অতিৰিক্তভাৱে লাভ কৰিব। ব্যৱহাৰিক পৰীক্ষা নথকা বিষয়ৰ ক্ষেত্ৰত 50% নম্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা, একাদশ দ্বাদশ শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষাৰ পৰা 40% লাভ কৰিব। প্ৰাপ্ত নম্বৰৰ 10% অতিৰিক্তভাৱে লাভ কৰিব। বৃত্তিমূলক শাখাৰ ক্ষেত্ৰত 50% নম্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ তিনিটা বিষয়ৰ পৰা, ব্যৱহাৰিক পৰীক্ষাৰ পৰা 40% নম্বৰ গণ্য কৰা হ'ব। 10% সকলোৱে অতিৰিক্তভাৱে লাভ কৰিব। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈক নিয়াৰ বিশেষ আদালতে নিয়ায়ে অনুসন্ধান কৰা দুয়োটা গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰে। অখিল গগৈৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰ্যাপ্ত প্ৰমাণ নাই বুলি সদৰি কৰে আদালতে। অখিল গগৈৰ লগতে আদালতে কৃষক মুক্তিৰ অন্য তিনিজনকৈ নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো দোষমুক্ত বুলি ঘোষণা কৰে। ভাৰতীয় মূলৰ আমেৰিকাৰ বাসিন্দা অভিমন্যু মিশ্ৰই দবা খেলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰে। মাত্ৰ 12 বছৰ বয়সতেই অভিমন্যুৱে ৰাছিয়াৰ চাৰ্জে কাৰ্জাকিনৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ চীন দেশক মেলেৰিয়া মুক্ত দেশ হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাৰ পশ্চিম প্ৰশান্ত অঞ্চলত যোৱা 3টা দশকৰ ভিতৰত মেলেৰিয়া মুক্ত হিচাপে স্বীকৃতি পোৱা প্ৰথমখন দেশত পৰিণত হয় চীন। এই অঞ্চলত পূৰ্বতে 1981 চনত অষ্ট্ৰেলিয়াক, 1982 চনত ছিংগাপুৰক আৰু 1987 চনত ব্ৰুনেই দাৰুচালামক মেলেৰিয়া মুক্ত ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰতীয় ফুটবল ফেডাৰেশ্যনে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ সুনীল ছেত্ৰীয়ে আৰ্জেণ্টিনাৰ প্ৰখ্যাত খেলুৱৈ লিঅনেল মেছিক অতিক্ৰমি দ্বিতীয় সৰ্বাধিক গ'ল স্ক'ৰাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল। আনহাতে ফেডাৰেশ্যনে অৰ্জুন বঁটাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলৰ খেলুৱৈ বালা দেৱীৰ নাম প্ৰেৰণ কৰা হ'ব বুলি সদৰি কৰে। বালা দেৱী হ'ল প্ৰফেচনেল ফুটবল লীগত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা ফুটবলাৰ। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ প্ৰতিভাৱান দৌৰবিদ দ্যুতি চান্দে। 100 আৰু 200 মিটাৰৰ দুয়োটা বিভাগতে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় দৌৰবিদগৰাকীয়ে। উল্লেখযোগ্য যে অহা 23 জুলাইৰ পৰা অলিম্পিক অনুষ্ঠিত হ'ব জাপানৰ টকিঅ' চহৰত। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। ছাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।